হাই গাইছ, আপোনালোকক পুনৰ মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম। গাইছ, আৰু আজি আমাৰ পূজাত সাংস্কৃতিক সন্ধিয়া আছে। গাইছ, আৰু আপোনালোকে শুনাই পাইছে এয়া মাইকৰ চাউণ্ড। আৰু গাইছ, আজি আমাৰ ইয়াতে সাংস্কৃতিক সন্ধিয়াত সুদূৰ বঙাইগাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা ছিংগাৰ হ'ল কমল ৰায় আৰু লগত থাকিব দীপশিখা দাস। আৰু গাইছ, এয়া হ'ল জাপি। তো আমি অলপ পিছত লগাই আছোঁ তাতে ষ্টেজত। আৰু গাইছ, এয়া হ'ল বিহুৰ গামোচা। তো আৰু দিব লাগিব। গাইছ, এলাইগিলা লগাব লাগিব। তো আমি ষ্টেজত যাই আছোঁ এতিয়া। গাইছ, এয়া হ'ল ভলণ্টিয়াৰ্ছবোৰ বহি আছে। আৰু গাইছ, এতিয়া ইয়াতে লগাম আমি। ক'ত কেটি কেটি খাইছা? খালেখিনি যদি বহুত কাটা খাইছি। ইমান কাটা খাইছে আৰু বেলেগ ভাল হ'ব দে, ভাল হ'ব। দেখিলা ধুই আছা কবি আৰু এই কি ধুনীয়া আৰু কি চাউল তে ভালকে খুৱাবি আৰু হ'লেও ভালকে ৰান্ধিয়া। আৰু গাইছসকল ষ্টেজটো চাব পৰা তো চাওক গাইছ। গাইছ, আৰু এয়া আমাৰ মাজত ছিংগাৰ আহি পালে। গাইছ, এয়া আহি পালে। আৰু গাইছসকল, এয়া আমাৰ কমল দাদী আৰু আজিৰ সাংস্কৃতিক সন্ধিয়াৰ ছিংগাৰ। গাইছ, এয়া হ'ল আমাৰ দীপশিখা বা আৰু আজিৰ সাংস্কৃতিক সন্ধিয়াৰ গায়িকা। চিঞৰ লাগব বাইদেউ। আৰু গাইছসকল, এতিয়া আমি চাহৰ ব্যৱস্থা কৰি আছোঁ। তো গাইছ, এয়া চাব পাৰে। আৰু গাইছ, দাদী হলৰ চাহ খোৱা হ'ল। তো এতিয়া আমি দুখনমান ফটো উঠি আছোঁ। তো গাইছ, এয়া চাব পাৰে। আৰু গাইছ, এয়া আমাৰ কমল দাদী চাওক বোমা। আৰু এয়া হ'ল বোমা। তো গাইছ চাওক, ধামাকা হ'ব না। আৰু গাইছসকল, এয়া চাওক বোমা ফুটাই আছে। তো ওপৰত চাওক গাইছ। আৰু গাইছ, এয়া চাওক তো বাদ্যযন্ত্ৰ বজোৱা দাদাসকলে নিজৰ নিজৰ বাদ্যযন্ত্ৰবোৰ ঠিক কৰি আছে। আৰু অলপ সময় পিছতে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। তো গাইছ, চাই থাকক। আৰু গাইছসকল, এয়া মানুহ চাওক, চাওক মানুহ চাওক। আৰু গাইছসকল, এয়া আমাৰ মঞ্চত কমল দাদী। তো গাইছ চাওক। দেহাত আছে গোটা খানে জমা ও শান্তি ও শান্তি। এখানকার আমার জনরঞ্জন প্রায়মন্ডল প্রাণী লিখছে, খুব ভালো লাগে গান লেখা। শুনে চাই গল্প দুবা তুলসী আওয়াজু সোনা রূপা পানি দুবা তুলসী আওয়াজু সোনা রূপা পানি সারি করে সিতারা না পয়সা
ওম শান্তি ওম শান্তি আৰু গাইছ এয়া হ'ল আমাৰ দীপশিখা বা তো গাইছ চাওক তো ভণ্টি দুজনীয়ে বোলে ফটো উঠে আৰু গাইসকল মানুহখিনিক চাওক না তো কমল দাদিৰ গানত পুৰা ডান্স কৰি আছে আৰু গাইসকল এতিয়া মঞ্চত দীপশিখা বা তো আহি আছে গাইছ চাওক আমি বাইদেউ কমিটিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছো সম্বৰ্ধনা জনাব কমিটিৰে এজনী স্বেচ্ছাসেৱিকা কৃষ্ণা ৰায়ক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালো এটি জোৰকৈ হাত চাপৰি হ'ব লাগে এয়া বাইদেউৰ সংবিধান স্নান আগবঢ়াই দিছে নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে সম উপস্থিত ৰাইজকে মই দীপশিখাই আৰু লগতে ৰাস পূজাৰ অনেক শুভকামনা জ্ঞাপন কৰি আজি এটি খুবেই ভাল লগা গীতেৰে মই মোৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কমল দাদাইতো আপোনালোকক ঠিকছে নচোৱালে হয়নে হয় ঠিক আছে মই অকণমান লাহে লাহেকৈ আৰম্ভ কৰোঁ তাৰপিছত আপোনালোকে খুব নাচিব অকণমান ৰেষ্ট লওক হ'বনে অকণমান লাহে লাহেকৈ সহযোগ কৰিব তেতিয়া ভাল লাগিব আৰু আমাৰ খুৰীহঁতে অকণমান হাত চাপৰি এটা মাৰি দিয়কচোন তেতিয়া ভাল লাগিব বহুত বহুত ধন্যবাদ ভাল লগা কথা এটা ময়ো জানো অলপ চলপ জানো কিন্তু ইমান বেছি নাজানো
গাইসকল এয়া হ'ল কোনখন ভাইটিসকলে ডান্স কৰি আছিল আরে কলে জেং করা মই কলে ভেং করো কি করু এদিয়ানো একেলগে মৰিলো কলে ভাল লাগিব কাৰণে ওরা খুৰে হলে মাজে কত মৰিলো একেলগে হাত চাপৰি দে মইলং লাগে মইনা তোকে মন মইলং লাগে মইলং লাগে মইনা তোকে মন মইলং লাগে একেলগে দিকা দনানো ওরে কথা তোর লগত পাতো দিকা দনানো ওরে কথা তোকে মই আরে কলে যেই করো মই কলে যেই করো কি করু এদিয়া লোক আমার ছোৱালী কেইজনী জোৰ গৈছে দেই